গুড ইভিনিং বন্ধুসকল, শুভ সন্ধ্যা। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। ইউনিভাৰ্ছ ব্ৰহ্মাণ্ডৰ ওচৰত সদায় প্ৰাৰ্থনা কৰোঁ যাতে আপোনালোকক সকলোকে ভালে ৰাখে, কুশলে ৰাখে। তাৰে কামনাৰে আজিৰ ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। বন্ধুসকল, কি খবৰ? ভালে আছে? যোৱাকালি যোনটো ভিডিঅ' দিছিলোঁ কেনেকুৱা আহিছে ক'বচোন, জনাবচোন প্লিজ। মই লাইক কমেণ্ট পোৱা নাই তাৰমানে। ঠিক আছে, আপোনালোকৰ লাইক কমেণ্ট পালে ভাল লাগে। ঠিক আছে, তো যদি মোৰ ভিডিঅ'বিলাক সঁচাকৈ আপোনালোকে ভাল পায় নহয়, প্লিজ অনুগ্ৰহ কৰি মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ প্ৰফাইলটোত ফ'ল' কৰিব। ঠিক আছে, আপোনালোকৰ অকণমান উৎসাহ, আপোনালোকৰ অকণমান প্ৰেৰণা পালে মানে আৰু সাহস পাম, আৰু মানে উৎসাহ জাগিব যে মই ভাল ভাল ভিডিঅ' বনাওঁ। ঠিক আছে, তো আজি মানে জাষ্ট এটা ষ্টৰি ক'ম, এটা সুন্দৰ ষ্টৰি যাতে চবৰে কামত আহে ন। তো মই সদায় কামত অহা, সকলোৰে ভাল হওক, সকলোৰে ভাল কামনা কৰি যি ভিডিঅ' বনাওঁ সকলোৰে ভাল কামনা কৰি বনাওঁ, যাতে মোৰ ভিডিঅ'ৰ দ্বাৰা কাৰোবাৰ ভাল হয়। ঠিক আছে, তো মই এনেকুৱা ধৰণৰ ভিডিঅ' বনাবলৈ চেষ্টা কৰিম আৰু তেনেকৈয়ে বনাই গৈ থাকিম। ঠিক আছে, মই এনেই আজে বাজে ভিডিঅ' বনাই ভাল নাপাওঁ। ঠিক আছে, তো যেনে হ'লেও ঘৰতে আছোঁ, ওলাই যাব পৰাই নাই। তো ঘৰত থকাৰ কাৰণে ভাবিছোঁ এটা ভিডিঅ' বনাই থাকোঁ আৰু কিবা কিবি নহওক। তো কিবা কিবি ভিডিঅ' বুলি ক'লেতো নহ'ব, তো ৰাইজে ভাল পাব লাগিব, ৰাইজৰ ভাল হ'ব লাগিব, সকলোৰে ভাল হ'ব লাগিব, যাতে মোৰ ভিডিঅ'ৰ পৰাই কোনোবাই উৎসাহ পায়, প্ৰেৰণা পায়, কোনোবাই সাহস পায়, কোনোবাই কিবা এটা বিচাৰি পায়। ঠিক আছে, তেনেকুৱা ধৰণৰ বস্তু মই দিবৰ কাৰণে সদায় চেষ্টা কৰোঁ মোৰ ভিডিঅ'ত। ঠিক আছে, তো আজি এটা ষ্টৰি ক'ম, আজি মাত্ৰ এটা ষ্টৰিৰ মাধ্যমেৰে যাম। ঠিক আছে, যে ষ্টৰিটো এনেকুৱা ধৰণৰ, এজন মানে দৰিদ্ৰ এজন মানে খোজনীয়া আছিলে, এজন মগনীয়া বুলি কয় ন, যি খুজি খায়, খুজি মাগি খায় মগনীয়া এজন। ঠিক আছে, তো সেই তেনেকুৱা এজন মগনীয়া আছিলে। আৰু মগনীয়াজনে কি কৰে, সেই খোজনীয়াজনৰ নামটোকে মই কৈ লৈছোঁ, খোজনীয়া মগনীয়া এনেকৈ কৈ থাকিবলৈ ভাল নালাগে। তো এজন মগনীয়া আছিলে, সেই খোজনীয়া মানুহজনৰ নাম আছিলে ধৰি লওক দিলীপ। আৰু দিলীপে সদায় কি কৰে, মানুহক খুজি মাগি এনেকৈ ঘৰখন চলাই থাকে। খুজি মাগি ৰাস্তালৈ ওলাই যায় আৰু ঘৰৰ মানুহক খোজে বা বজাৰত গৈ পেলাই খুজি মাগি যিখিনি পায় আৰু সেইখিনিয়ে ঘৰখন চলাই থাকে। ঠিক আছে, কিন্তু দিলীপৰ এটা আটাইতকৈ ডাঙৰ মানে আইডিয়া আছিলে। ঠিক আছে, এটা বুদ্ধি আছিলে, আচৰিত এটা বুদ্ধি আছিলে, যে দিলীপে এটা টোপোলাত সদায় মানে অলপমান মানে বস্তু চাউল তাউল অলপমান ভৰাই ৰাখিয়েই থয়। সেইটো কেতিয়াও খালী নকৰে, সেইটো ৰাখিয়ে থয়। কেলৈ জানেনে? আচৰিত বুদ্ধি। মানুহে দেখিব যে ইয়াৰ মানুহে দিছে, ঠিক আছে, তাৰমানে ইয়াৰ টোপোলা ভৰ্তি হৈছে, মানে ইয়াক দিছে কোনোবাই, তো আমিও দিওঁ। তো তেনেকুৱা বুদ্ধি খটাই পেলাই সদায় দিলীপে খুজি মাগি খাই থাকে। ঠিক আছে, এনেকৈ যায়, খুজি মাগি আনি পেলাই পৰিয়ালটোক লৈ পেলাই চলি থাকে। তো এনেকৈ সদায় গৈ থাকোঁতে এদিন কি হ'ল, দেখা পালে এফালৰ পৰা ৰজা আহি আছে। মানে এটা ধুনীয়া মানে ৰথ দেখা পালে, ধুনীয়া ৰথ দেখা পাই পেলাই ভাবিলে যে এইখন ইমান ধুনীয়া ৰথ, ইমান ধুনীয়া ৰথততো ৰজাই আহিব লাগিব, ৰজাৰ বাহিৰেতো অন্য নাহে। তো যদি মই ৰজাৰ ওচৰত যাওঁ তেতিয়াহ'লেতো মই ভাল উপহাৰ কিবা পাই যাম, মই ৰজাক দেখা দিব লাগিব। সেইকাৰণে কি কৰিলে দিলীপে, ৰজাক দেখা পোৱাকৈ একদম ৰাস্তাৰ কাষে কাষে যাব ধৰিলে, আৰু ৰজাৰ ৰথখন আহি আছে আৰু তেনেকৈ। ঠিক আছে, ৰজাৰ ৰথখন যিমান কাষ চাপি আহিছিলে, তাৰ মানে দিলীপৰ কল্পনা বাঢ়ি বাঢ়ি গৈ আছিলে, যে ৰজাই মোক এনেকৈ দিব, যদি মোক এনেকুৱা সোণৰ অলংকাৰ দি দিয়ে, এনেকুৱা দি দিয়ে, কেনেকুৱা হ'ব, মানে একদম কল্পনাত ভৰি পৰিছিলে। আৰু তেনেকৈ গৈ আছে, কল্পনা লৈ গৈ আছে। আৰু তেনেকুৱাতে ৰজাৰ ৰথৰ সন্মুখত দিলীপ পাই গ'ল, আৰু ৰজাৰ ৰথখন তাতে ৰখি গ'ল। ৰখি পালে ৰজা নামি আহিলে। নামি অহাৰ পিছত দিলীপেতো আচৰিত হৈ গ'ল। কিয় আচৰিত হ'ল জানেনে বন্ধুসকল? আচৰিত, দিলীপ একদম মানে যিটো ভাবিছিলে সেইটো তাৰ নহ'লেগৈ। তাৰমানে সি ভাবিছিলে ৰজাৰ পৰা বহুত সোণ ৰূপ পাই যাম, মই বহুত হেৰি পাই যাম, ভাল উপহাৰ পাম। তো ৰজাই কিন্তু নামি আহি পেলাই ওলোটাহে হ'ল। ৰজাই ওলোটাই দিলীপকহে
হাত পেলাই পেলাই মানে এটা পাত্ৰ আগবঢ়াই দি পেলাই মাগিলে যে ভগৱানৰ আশীৰ্বাদত মোক কিবা এটা দি দিয়ক। ঠিক আছে, আপুনি প্ৰথম মানুহ, গতিকে আপুনিয়ে মোক ভগৱানৰ আশীৰ্বাদত আপুনি মোক কিবা এটা দিয়ক। মই আপোনাক বহুত আশা কৰি আপোনাৰ ওচৰত হাত পেলাইছোঁ, আপুনি মোক কিবা এটা দিব বুলি, গতিকে কিবা এটা মোক দিয়ক। তাৰপিছত আৰু দিলীপে থৰ লাগি চাইছে যে মই খুজিব লাগে, ৰজাই মোক খুজিছে, কি কথা। তাৰপিছত আৰু দিলীপে সুধিলে যে মহাৰাজা আপুনি মোক খুজিছে যে। নহয়, মোৰ এটা ডাঙৰ মানে বিপদ আহিবলগীয়া হৈ আছে, মোৰ ডাঙৰ এটা দুৰ্ঘটনা হ'বলগীয়া হৈ আছে, গতিকে মই দেখুৱালোঁ। দেখুৱাওঁতে মোক পণ্ডিতে ক'লে যে আপুনি ৰাস্তাত এদিন ওলাই যাব লাগিব, ওলাই গৈ পেলাই যোনজন প্ৰথম ব্যক্তি পাব সেইজনকে আপুনি ভিক্ষা মাগিব লাগিব, আৰু যেতিয়া ভিক্ষা পাব নহয়, যিজন ব্যক্তিয়ে ভিক্ষা দিব, তেতিয়া সেই ভিক্ষাৰ বস্তুটোৱে আপুনি যেতিয়া খাদ্য খাব নহয়, তেতিয়াই আপোনাৰ মানে সেই বিপদটো নাইকিয়া হৈ যাব, সেই যোনটো আহিবলগীয়া বিপদ দুৰ্ঘটনা হ'বলগীয়া আছে সেইটো নোহোৱা হৈ যাব। তো গতিকে সেইকাৰণে মই প্ৰথম ব্যক্তি মই আপোনাকে পাইছোঁ, সেইকাৰণে মই আপোনাৰ ওচৰত ভিক্ষা মাগিছোঁ, আপুনি মোক কিবা এটা দান দিয়ক, কিবা এটা দিয়ক। তাৰপিছত আৰু দিলীপে ভাবিবলৈ ধৰিলে মোৰ যদি এইকেইটা মই দি দিওঁ মোৰ কি হ'ব, মানে মই এতিয়া বিপাঙত পৰিছোঁ, মই এতিয়া তেওঁক দিম নে মই ল'ম, যদি তেওঁক দি দিওঁ মোৰ কি হ'ব, আমুক তামুক বহুত কথা চিন্তা কৰি যেনে তেনে মানে 2টামান চাউলৰ দানা ৰজাৰ হাতত দি দিলে। তাৰপিছত ৰজাই এনেকৈ হাতৰ পৰা চাউলৰ দানাকেইটা লৈ পেলাই সেৱা কৰিলে, বহুত বহুত ধন্যবাদ আপোনাৰ বুলি ক'লে, কৈ পেলাই ৰজা গুচি গ'ল। ৰজা গুচি যোৱাৰ পিছতো তাৰ মনত আক্ষেপ থাকি গ'ল যে ৰজাক পালোঁ, যদিও ৰজাই মোক পৰা উপহাৰ ল'ব লাগিছিলে, মই ৰজাই মোক মাগিলেও যদিও মই কেইটামানহে চাউলৰ দানা দিব পাৰিলোঁ, মই গোটেইগাল যদি দি দিব পাৰিলোহেঁতেন, কিবা এটা ভালকৈ দিব পাৰিলোহেঁতেন, মানে মনটোত আক্ষেপ লৈ আৰু ৰজাই মইহে ৰজাক খুজিব লাগে, ৰজাই মোক খুজিছে, কি আচৰিত, এনেকুৱা ভাবি গৈ পেলাই আৰু দিনটো ভিক্ষা মাগিলে। ভিক্ষা মাগোঁতে অজস্ৰ ভিক্ষা পালে। সেইদিনাখন দিলীপে বহুত ভিক্ষা পালে, বহুত ভিক্ষা পাই পেলাই মানে মোনা ভৰ্তি হৈ গ'ল চাৰিওফালে, যিকোনো চাউল দাইল তেল চব ফালৰ পৰা মানে নদন বদন হৈ পেলাই একদম পূৰা ভৰ্তি হৈ পেলাই ঘৰলৈ গৈছে। ঘৰলৈ যোৱাৰ লগে লগে ঘৰত যোৱাৰ পিছত তেখেতৰ অৰ্ধাংগিনী, তেখেতৰ জীৱনসংগী মানে তেখেতৰ পত্নীয়ে ওলাই আহি পেলাই একদম ফূৰ্তিতে আনন্দতে আৰু দিলীপক কৈছে যে তোমাৰ আজি বহুত ভাল খবৰ এটা পালোঁ, তোমাৰ পৰা যে আজি গোটেই মানুহে প্ৰশংসা কৰিছে, গোটেই মানুহখিনি আহি পেলাই প্ৰশংসা কৰিছে যে তোমাক পৰা আজি ৰজাই আহি পেলাই ভিক্ষা মাগিছে, তোমাক কিবা মাগিছিলে, কিবা বিচাৰিছিলে, হয়নে বাৰু? তেতিয়া আৰু মানে দিলীপৰ মনত সেই মনটো বেয়া লাগি আছে, আক্ষেপ লাগি আছে, খঙত মানে একো ক'ব নোৱাৰা হৈ ভিতৰলৈ আহিলে। খঙতে আৰু একো নকৈ পেলাই আৰু যি চাউলৰ দানা আছে, ৰজাই বোলে মোক মানে বস্তু বিচাৰিছিলে, ৰজাই মোক মাগিছিলে, মই যদি ৰজাক আৰু কিবা ভালকৈ গোটেইখিনি দিব পৰাহেঁতেন আৰু মই প্ৰশংসা পালোহেঁতেন মানুহৰ পৰা, কিন্তু মই নিজৰ কথা চিন্তা কৰি পেলাই, মই নিজৰ কথা ভাবি পেলাই মই ৰজাক মানে 2টামানহে চাউল দিব পাৰিলোঁ বুলি কৈ পেলাই একদম মোনাটোত দলি মাৰি দিলে। আৰু যেতিয়া চাউলৰ মোনাটোত দলি মাৰি দিছে, তেতিয়া চাউলৰ মোনাৰ পৰা দেখিছে 3-4টামান জিলিকি থকা কিবা বস্তু, আৰু দেখা পাই পেলাই একদম মানে পোহৰ হৈ পেলাই জিলিকি আছে। তাৰপিছত দেখা পাইছে যে সেইকেইটা হীৰা। ঠিক আছে, তো মানে দিলীপে হাতত লৈ পেলাই দেখিছে এইকেইটাতো হীৰা। মই মানে কেইটামান চাউলৰ দিছিলোঁ ৰজাক, তো সেইকাৰণে কেইটামান মোৰ হীৰা মোৰ ইয়াত আহি গ'ল। যদি মই গোটেই চাউলটোকে দি দিয়াহেঁতেন তো মোৰ গোটেই হীৰা আহি গ'লহেঁতেন। মই কি ভুল কৰিলোঁ, কি মূৰ্খামি কৰিলোঁ, কি ভুল কৰিলোঁ বুলি কৈ পেলাই বহি গ'ল। তো বন্ধুসকল, এই ষ্টৰিটোৰ পৰা আটাইতকৈ ভাল বস্তু এটা শিকিব পাৰি জানেনে? আমি সদায় কাকবা যদি দিওঁ নহয়, নিদিওঁ এনেকৈ দিওঁ। ঠিক আছে, কোনোবাই যদি আমাক বিচাৰি আহে, কিবা এটা মাগে নহয়, আমি সদায়
দিওঁ নিদিওঁ লাষ্টত গৈ পেলাই যা ল কিবা এটা দি পেলাই গুচি আহোঁ। ঠিক আছে, আমি সদায় কাকবা যদি দিব লাগে নহয় নিস্বাৰ্থভাৱে একদম অন্তৰ খুলি দিব লাগে, কেতিয়াও আক্ষেপ ৰাখি পেলাই কেতিয়াও দিব নালাগে। আৰু নেক্সট কথা হৈছে আমি সদায় লোভ কৰোঁ। আমি কেতিয়াবা মানে কি হয়, আমি সদায় আমাৰ হাতত থকা বস্তুটোক লোভ কৰোঁ যে এইটো দি দিম নেকি হয়নে? কিন্তু সেইটো দিলে যে আমাৰ তাতকৈ দুগুণ আহিব আমি সেইটো নাভাবোঁ। আমাৰ হাতত থকাটোক আমি লোভ কৰি থাকোঁ। আমাৰ ওচৰত থকা বস্তুখিনিক লৈ পেলাই আমি সদায় মানে সামৰি ধৰি থাকোঁ যে এইকেইটা মোৰ হয়, এইটো মোৰ হয়, মই কিয় দিম, মই কৰিছোঁ, মই কিয় আনক দিম। কোনোবা ভিকাৰী আহিলেও আমি খেদি পঠিয়াওঁ, এই যা এনেকৈ কওঁ ন। তো সদায় এই ষ্টৰিটোৰ পৰা এটা বস্তু জনা যায় যে আমি সদায় নহয় কাকবা যদি দিওঁ নহয় তাৰ বিনিময়ত আমি কিবা এটা ভাল পোৱা যায়। ঠিক আছে, আৰু সেই দিওঁতেও সদায় আক্ষেপ ৰাখি দিব নালাগে যে নিদিওঁকৈ এনেকৈ দিব নালাগে। সদায় মন খুলি অন্তৰৰ পৰা কাকবা নিস্বাৰ্থভাৱে দান কৰিব লাগে। যদিও একো নাথাকে নহয়, কাকবা মোৰ যদি 10 টকা এটা আছে, কোনোবাই যদি মোক বিচাৰিছে নহয়, সেই 10 টকাটো দি দিয়ক। চাব সেই 10 টকাৰ জেগাত আপুনি 100 টকা পাই যাব আছে। গতিকে এইটো প্ৰকৃতিৰ নিয়ম, এইটো নিয়মেই। এই ষ্টৰিবিলাক এনেই নাহে, এই ষ্টৰিবিলাক এনেই বনোৱা নাই। ঠিক আছে, এইটো নিয়ম আৰু এইটো বাস্তৱ সত্য। মই এইটো অভিজ্ঞতাৰে কৈছোঁ, মই পাই থাকোঁ এইটো। ঠিক আছে, মই কেতিয়াবা মোৰ এনেকুৱা হৈ যায়, মোৰ হাতত থাকে 20 টকামান আৰু খুজি আহে, মই তাৰে 10 টকা দি দিওঁ। আৰু মই কি কৰোঁ, সেই 10 টকাটো কিবা এটা খাই পেলাই ধৰক এটা 10 টকা ৰিক্সাৰ কাৰণে থওঁ, 10 টকা এনেকৈ থওঁ। তো মই সেই 10 টকাটো দি পেলাই খোজকাঢ়ি গুচি আহোঁ। তো মই এটাই ভাবিলোঁ যে মই খোজকাঢ়ি যাব পাৰিম, এই 10 টকাটো তাৰ কামত আহিব দি দিওঁ। কিন্তু মই পিছতে আকৌ খোজকাঢ়িবলগীয়া নহয়, মই ৰিক্সাতে আহিবলগীয়া, কাৰণ মোৰ ক'ৰ পৰা মোৰলৈ গুচি আহে মই নিজেই গম নাপাওঁ। ঠিক আছে, সেই তেনেকৈ আমি যদি কাকবা অন্তৰ খুলি দিওঁ নহয়, নিস্বাৰ্থভাৱে দিওঁ নহয়, তাৰ পৰা ভাল কিবা এটা পোৱা যায়। কিন্তু আমি আক্ষেপ কৰি থাকোঁ কাৰণে আমি ভাল বস্তু এটা হেৰুৱাবলগীয়া হয়। যেনেকৈ সেই দিলীপে যদি লোভ নকৰি পেলাই চাউলৰ গোটেই মোনাটোকে দি দিলেহেঁতেন নহয়, তো সেই এক মোনা কেইটামান হীৰা জেগাত গোটেই মোনা ভৰ্তি হীৰাই মোনা ভৰ্তি হৈ গ'ল। কিন্তু দিলীপে লোভ কৰিলে, দিলীপে আক্ৰোশ কৰাৰ কাৰণে কি হ'ল, যিকেইটা দিছিলে তাৰ বিনিময়তহে পালে। সেইকাৰণে বেছি লোভ কৰিব নাপায়, বেছি হেৰি কৰিব নাপায়। মানুহ সদায় যিমান দিন পৃথিৱীত জীয়াই থাকোঁ নহয়, কাকবা দি নিস্বাৰ্থভাৱে দিব লাগে। কাকবা যদি দিওঁ নহয়, নিস্বাৰ্থভাৱে দিব লাগে। ঠিক আছে, তো আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব। যদি সঁচাকৈ এই ষ্টৰিটো ভাল লাগিছে, যিমান ভাল পাৰে শ্বেয়াৰ কৰি দিব। ঠিক আছে, মানে এই ষ্টৰিটো বহুত শিকিবলগীয়া, বহুত জানিবলগীয়া কথা। তো তেনেকৈ মই জানিবলগীয়া, শিকিবলগীয়া কথাবিলাকে দি থাকিম। তো আপোনালোকৰ আশীৰ্বাদ, আপোনালোকৰ উৎসাহ, আপোনালোকৰ প্ৰেৰণা যদি পাওঁ, তেতিয়া আগলৈ আৰু ভালকৈ ষ্টৰি বা কিবাকিবি এনেকৈ বিচাৰি দিব পাৰোঁ, যাতে আপোনালোকৰ সেই প্ৰত্যেকটো ভিডিঅ'ত যাতে আপোনালোকৰ ভাল হয়। তো আজিলৈ ইমানতে সামৰণি মাৰিছোঁ, আৰু এটা নতুন বিষয়বস্তু লৈ পেলাই আহি আছোঁ।